বেক টু মাই ইউটিউব চেনেল জাষ্ট ব্লগছ। তো খবৰ খাতি কেনেকুৱা আপোনালোকৰ? তো মই আজি আপোনালোকক নেচাৰৰ মাজত লৈ যাম বুলি ভাবিছোঁ, মানে আজি আপোনালোকৰ এটা সুন্দৰ সেউজময় মনোৰম ঠাইলৈকে লৈ যাম বুলি ভাবিছোঁ। তো সেই সুন্দৰ মনোৰম সেউজময় ঠাইডোখৰ ক'ত আছে, ঠাইখিনি কেনেকুৱা জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক। তো ব'লক সেই সুন্দৰ মনোৰম সেউজময় ঠাইডোখৰলৈ যাত্ৰা কৰোঁ। তো এতিয়া মই যিখিনি ঠাইলৈকে গৈ আছোঁ সেই ঠাইখিনিৰ নাম হ'ল চাপানলা, নগাঁও ডিষ্ট্ৰিক্টত আছে। তো এতিয়া মই নগাঁও চাপানলালৈ অকলে নাযাওঁ, মোৰ লগত মোৰ বন্ধু কেইজনো যাব। তো প্ৰথমে মোৰ বন্ধু কেইজন লগ কৰি ল'ম, তেতিয়া একেলগে চাপানলালৈ যাত্ৰা কৰিম। তো এতিয়া মই মোৰ বন্ধু কেইজনক লগ কৰি ল'লোঁ। তো এতিয়া ব'লক নগাঁও চাপানলালৈ যাব লাগে। তো এতিয়া আমি আহি ৰহা পালোঁ। এখন আপোনালোকে দেখিবলৈ পাইছে ৰহাৰ টোল গেট। তো এতিয়া আমি ৰহাৰ টোল গেট পাৰ হ'লোঁ। তো এতিয়া আমি আহি এখন গাঁৱত প্ৰৱেশ কৰিলোঁ। তো গাঁওখন বহুত মনোমোহা গাঁও, কিন্তু ৰাস্তাটো অলপ বেয়া। তো ৰাস্তাটো দেখি লিণ্ডুৱে লুট ল'ব নোৱাৰা হৈ গ'ল। তো বাইকখন দীপাংকৰক দি দিছে। তো এতিয়া ব'লক গাঁৱৰ মাজেৰে গৈ আমি চাপানলা ওলামগৈ। দৃশ্যবোৰ চাওক না, কিমান মনোমোহা দৃশ্য, চাৰিওফালে সেউজময় পৰিৱেশ। আজি ৰ'দটো বহুত দিছে, তো এই ৰ'দত গৰখীয়াবোৰে গৰু ৰখি থকা আপোনালোকে দেখিবলৈ পাইছে। তো সন্মুখত আপোনালোকে এখন পাহাৰ দেখিবলৈ পাইছে, তো তালৈকে আমি গৈ আছোঁ। তো গাঁওখন বহুত মনোমোহা গাঁও, তো খালি ৰাস্তাটো অলপ বেয়া। তো চাৰিওফালে চাওক কিমান সেউজময় পৰিৱেশ। তো এতিয়া ব'লক আমি গাঁৱৰ মাজেৰে গৈ চাপানলা ওলামগৈ। তো এতিয়া আমি গাঁৱৰ মাজেৰে আহি এখন চাহ বাগানত প্ৰৱেশ কৰিলোঁ। তো এয়া আপোনালোকে দেখিবলৈ পাইছে অসম বিখ্যাত চাহ বাগান। চাৰিওফালে চাওক কিমান মনোৰম সেউজময় পৰিৱেশ। তো আজি গৰমটো বহুত বেছি, তো চাহপাতৰ গোন্ধটো লৈ পেলাই মনটো অকণমান শান্তি কৰোঁ নে কি। তো এতিয়া আপোনালোকে সৰু দুজনী ছোৱালী দেখিবলৈ পাইছে আৰু পিঠিত এটা সঁজুলি লৈ থকা দেখিবলৈ পাইছে। এই সঁজুলিটোৰ নাম মই নাজানো বাৰু, যদি আপোনালোকে জানে কমেণ্টত জনাবচোন এই সঁজুলিটোৰ নাম কি। এই সঁজুলিটোতে চাহপাতবোৰ ছিঙি সেই সঁজুলিটোত ভৰোৱা হয়। সিহঁতকেইটা এতিয়া ৰাস্তা পাৰ হৈ গ'ল, এইফালে গ'লোঁ, আকৌ আহি ইয়াতে পালোঁ, একে জেগাতে ঘূৰি আছোঁ। এতিয়া ৰাস্তা পাৰ হৈ গ'লোঁ, আকৌ মানুহকেইটা সুধি যাব লাগিব। ভেঙা মোহা কৰি আছোঁ। আহোঁতে চলাগে এনেকৈ ঘূৰি দিম। এই টাৰ্ণিংখন আছে, মোৰ গছ এখন আছে নহয়, এই ওচৰতে এইটো গছটো দেখা গৈছে। হা, এনেকৈ ঘূৰি দিম, ইফালে নাযাব, ইফালে গ'লে মানে চাপানলা যাব। এনেকৈ ঘূৰি দিব, এনেকৈ দলংটো পাৰ হৈ যাব। এনেকৈ হৈ দেখুৱাই মানুহ সুধিলে এতিয়া আমি চাপানলাতে যাম। নহয়, এতিয়া সুন্দৰ যাব আৰু। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চাহপাতবোৰ ছিঙি মোনাত ভৰাই থোৱা হৈছে। তো দৃশ্যবোৰ উপভোগ কৰক, চাৰিওফালে চাহ বাগান, কিমান সেউজময় পৰিৱেশ। তো আজি ৰ'দটো বহুত বেছি দিছে, তো এই গৰম ৰ'দত এই মহিলাবোৰে ছাতি লৈ চাহপাতবোৰ ছিঙি থকা আপোনালোকে দেখিবলৈ পাইছে। তো এই মনোৰম দৃশ্যবোৰ উপভোগ কৰক। তো এতিয়া বাইকখনত পতাকৈ নাই কিবা এডাল সোমাই গ'ল, তো এডাল পেলাই ল'লোঁ। তো এতিয়া বাইকখন ৰখাওঁতে এখন চাইনবোৰ্ড দেখিবলৈ পালোঁ। তো এতিয়া আপোনালোকে যিখন চাহ বাগিচা দেখিবলৈ পালে, এই চাহ বাগিচাখনৰ নাম হ'ল মাটিয়া পাহাৰ চাহ বাগিচা। এই চাইনবোৰ্ডখনতে লিপিবদ্ধ হৈ আছে। তো এতিয়া আমি ৰাস্তা দি গৈ থাকোঁতে এটা চাংঘৰ দেখিবলৈ পালোঁ। তো এইটো চাংঘৰ আপোনালোকে দেখিবলৈ পাইছে, এটা চাংঘৰ। তো দৃশ্যবোৰ চাওক না, চাৰিওফালে কিমান সেউজময় পৰিৱেশ। তো সন্মুখত আপোনালোকে এখন পাহাৰ দেখিবলৈ পাইছে। কেনেকুৱা লাগিছে জেগাবোৰ চাই, কেনেকুৱা লাগিছে? একদম সেউজময় পৰিৱেশ, একদম অসম কাশ্মীৰ মানে এখন। তো এতিয়া আমি চম্পাৱতী বনভোজস্থলী চাপানলা নগাঁও পালোঁ। তো এতিয়া ব'লক। তো আমি ইয়াত চাপানলা পালোঁ। তো বাইককেইখন ইয়াতে থৈ গ'লোঁ। বাইককেইখন হেলমেটকেইটা এই দাদাজনক দিলোঁ। তো এতিয়া নিজৰ পাৰত যাব লাগে। প্ৰথমে ৰাস্তা ফুল হৈ গৈছিল, কিন্তু মানুহ খুৰি পালোঁ দৃশ্যবোৰ চাওক এবাৰ। ইয়াতো আৰম্ভণি, আৰু দেখাব বাকী আছে, আৰু মনোৰম দৃশ্য আপোনালোকে দেখিবলৈ পাব। তো ভিডিঅ'টো চাই থাকক। য'তে যাওঁ ত'তে গা ধুৱে, ইয়াতো গা ধুম, মানে
শিৱকুণ্ডত গ'লোঁ, তাতো গা ধুলোঁ। আমকাটাত গ'লোঁ, তাতো গা ধুলোঁ। এতিয়া গাটো গা ধুব লাগিব, ইমান ৰ'দ দি আছে। এই ৰ'দত গাটো নুধুলে বেয়া হ'ব, তো গা ধুই যাম। এতিয়া মই তালৈকে যাবৰ কাৰণে ভয় লাগি আছে। কেনেকৈ যাওঁ এতিয়া? পানীৰ ঢৌ বহুত বেছি। সেইকাৰণে আপুনি দেখি লওক, মন্দ মাৰি আছে কি এতিয়া শুই শুই। কাপোৰ খুলি ল'লোঁ, ইয়াতে ধুলোঁ কাপোৰকেইটা। এতিয়া গা ধুব লাগে, এইকেইটা ইয়াত পালেগৈ। মোৰহে এতিয়া ভয় লাগি আছে, চালোঁ গ'ল হাতত লাগিছিলে। তো এতিয়া আমি ঘৰৰ পৰা পিন্ধি কাপোৰকেইটা ভিজিল। তো এতিয়া কাপোৰকেইটা ৰ'দত দিছোঁ। তো এতিয়া কাপোৰ মেলাৰ দায়িত্ব দীপাংকৰক দিছোঁ। মানে ধেমালি কৰিছোঁ, মানে এতিয়া ৰ'দটো বহুত বেছি দি আছে। তো কাপোৰকেইটা মেলি দিলে আমি গা ধোৱালৈকে কাপোৰকেইটা শুকাই যাবগৈ। তো সেইকেইটা কাপোৰকে পিন্ধি আমি ঘৰলৈকে যাব পাৰিম। অঁ, আজি আমাৰ লগত কোন কোন আছে মোৰতো দেখা দিয়া নাই। এইটো আছে আমাৰ বিজয়, এইটো আছে আমাৰ লিণ্ডু, এইটো আছে শুই আছে দীপাংকৰ। মুখখন অকণমান চাই দিয়া, দীপাংকৰ। তো এতিয়া গা ধুই আছোঁ। এতিয়া পানীৰ সোঁত বহুত বেছি, আৰু গা ধোৱাখিনি দেখাব নোৱাৰিম কাৰণ ভিডিঅ' কৰা কোনো মানুহ নাই। তো Hold me close till I get up. Time is barely on our side. I don't wanna waste. বহুত গা ধুলোঁ। এতিয়া গা ধোৱাখিনি দেখাব নোৱাৰিলোঁ কাৰণ পানীৰ সোঁত বহুত বেছি। ভিডিঅ' কৰি থাকিলে মোবাইল লুটি যাবগৈ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে হাতী, ইয়াত হাতীও আহে। এইটোৱে প্ৰমাণ যে ইয়াত হাতীৰ প্ৰৱেশ ঘটে। আৰু ইয়াত স্থানীয় মানুহক সুধিলোঁ, আৰু স্থানীয় মানুহৰ মতে ইয়াত ৰাতি আৰু শীতকালত হাতীৰ প্ৰৱেশ বেছিকৈ ঘটে। আৰু এইখিনি এলেকাত অজগৰ সাপকে ধৰি বিভিন্ন ধৰণৰ সাপো পোৱা যায়। এতিয়া গা ধুই হৈ গ'ল। এতিয়া কলৈকে যাব লাগে, কাপোৰ চাপোৰ পিন্ধিলোঁ। তো লগ পাই ভাল লাগিল। বহুত ৰ'দ দি আছে আজি। তো ইয়াতে অলপ ৰখি ল'লোঁ। তো এতিয়া হোটেলত যাম, হোটেলত গৈ কিবা এটা খাই পেলাই ঘৰলৈকে যাম। তো এইটোৱে আছিল আজি চাপানলাৰ ভ্ৰমণৰ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু ভিডিঅ'বোৰ লাইক কৰে, তেনেহ'লে আমি আৰু ভিডিঅ' বনাবৰ কাৰণে সাহস পাওঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। তো আজিলৈকে আকৌ লগ পাম এখন নতুন ঠাইত আন এটা ভিডিঅ'ত।